অভিজ্ঞ অভিযন্তাৰ দ্বাৰাই যিখিনি কাম কৰাইছিল এই কামখিনি পূৰ্ণাংগ কৰাইছোঁ আৰু আমি বিএমচিয়ে জনাইছিলোঁ যদিও এতিয়া आसामाव सोमजिनाय दैबानाया मोनसे माहारियारि गेदेर जेंना मिरु सरकार आरो रायजो सरकार गोख्रों होबथानायनि राहा खालामनांगौ फरायसा आफादा गोख्रों दाबि दैखांदों दैबानाजों लोमसावजानाय दुखुथिया सुबुंफोरजों गसंफादों दुलाराय बर' फरायसा आफादआ थांनाय सनिबारखालि चिराङाव आइ दैमाजों लोमसावजानाय गामिफोरखौ नायगिदिंहैदों मिरु एबसुनि थान्दै हानजाया मिरु एबसुनि आफादगिरि दिपेन बर'जों लोगोसे थान्दै हानजाया बिजनी दैमुगुरि सारागाव सारापेट सिसुबारि सयनासगुरि नदियापारा जामदहा गामिफोरखौ नायगिदिंहैयो खौरांगिरिनि सिगाङाव मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर'आ बुंबावदि दैबानाजों भुगिनांनाय दुखुथिया सुबुंफोरखौ रायजो सरकार आरो जिल्ला खुंथाया गोख्रों नोजोर लाखिनांगौ होननानै दाबि दैखांदों बे हाबाफारियावनो मिरु एबसुनि गुबुन गुबुन बिबाननि दैदेनगिरिफोरजों लोगोसे चिरां जिल्लानि एबसुनि दैदेनगिरिफ्राबो बाहागो लायो बर' ছাত্ৰ সন্থা বা অসমৰ যিখিনি আমাৰ দল সংগঠন আছে আমি কংগ্ৰেছে হওক বা বিজেপিয়ে হওক বহু বছৰৰ পৰা আমি দাবী জনাই আহি আছোঁ যে অসমৰ যি বানপানী সমস্যা এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু বান সাহায্যৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা অধিক পুঁজি ইয়াত প্ৰদান কৰিব লাগে আৰু এই সমস্যাটো স্থায়ী সমাধানৰ কাৰণে যিখিনি পদক্ষেপ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে ল'ব লাগে সেই পদক্ষেপটো আজি লোকে আমি তেনেকুৱা বিশেষ ভূমিকা লৈ বা পদক্ষেপ লোৱা আমি দেখিবলৈ পোৱা নাই তো ইয়াৰ কাৰণে আজি বিজনী মহকুমা অধীনত আমাৰ আই নদীৰ যিখিনি গৰাখহনীয়া বা যিখিনি বানে প্লাবিত কৰিছে বহু বিস্তৃত অঞ্চল দৈমুগুৰি বা ইয়াত চাৰাপেট আৰু ইফালে মাজাবাৰী আছে আমি এইটো চাবলৈ আহিছোঁ আৰু এই একে ঠাইত যোৱা বছৰ এই একে সময়তে মানে 10-11 মানে জুলাইত একে এই গৰাখহনীয়াৰ প্লাবিত কৰা যিখিনি বান সমস্যা বা বানপানীৰ সমস্যা এইটো যোৱা বছৰ সংঘটিত হৈছিল তো আমি অসম চৰকাৰক এই সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা মানে যি ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ ডাঙৰীয়া আছে আমি আহ্বান জনাইছোঁ যে আপোনালোকে এই যে আই নদীৰ যিখিনি গৰাখহনীয়া বা আই নদীৰ মানে দাঁতি খাকৰীয়া অঞ্চলত যিখিনি গাঁও অঞ্চল আছে ইয়াৰ কাৰণে এটা স্থায়ী সমাধানৰ কাৰণে তেওঁলোকে পদক্ষেপ ল'ব লাগে আৰু ইয়াৰ কাৰণে যিখিনি পুঁজি লাগে অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ পৰা যাতে আনি পেলাই এই যি সমস্যা এই সমস্যাটো স্থায়ী সমাধানৰ কাৰণে ৰাস্তা ওলাব লাগে আৰু এই ক্ষেত্ৰত আমি বহুবাৰ মুখ্যমন্ত্ৰীকো আমি দাঙি ধৰা হৈছে যোৱা বছৰো এই অঞ্চলটো আমি চোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি মিলিত হৈছিলোঁ আৰু তেওঁক অৱগত কৰিছিলোঁ কিন্তু এই সমস্যা সমস্যাই ৰৈ গৈছে তো আমি এই বিজেপি চৰকাৰ বা মানে কেন্দ্ৰীয় চৰকাৰক বা অসম চৰকাৰক আমি আহ্বান জনাম যে এই বানপানীৰ সমস্যাটো স্থায়ী সমাধানৰ কাৰণে যিখিনি পদক্ষেপ বা ভূমিকা গ্ৰহণ কৰিব লাগে আপোনালোকে অতি সোনকালে ইয়াৰ কাৰণে ব্যৱস্থা ল'ব লাগে খালি বৰষুণ আহিলে বাৰিষা আহিলে বা মানে এই সময়তহে মানে কিছু মাথাউৰি মানে নিৰ্মাণ কৰা বা মাথাউৰি মেৰামতি কৰা আমি দেখিবলৈ পাওঁ তো পানী যেতিয়া আহিব বৰষুণ যেতিয়া আহিব তেতিয়া মেৰামতি কৰি কোনো লাভ নাই ইয়াৰ কাৰণে আগতীয়াকৈ কিছুমান কাম কাজ আগতীয়াকৈ কৰিব লাগে তো বান সাহায্য যিখিনি কৰিব লাগে বা ইয়াত ৰিহেবিলিটেশ্যন কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে এতিয়া সৰু সৰু বাচ্চা এই কৰোনা মহামাৰীৰ সময়ত তেওঁলোকে একেলগে এটা স্কুলত বা এটা মানে তিৰপালৰ টাৰ্পলিনৰ তলত তেওঁলোকে থাকিব লগা হৈছে ইয়াৰ কাৰণে যাতে জিলা প্ৰশাসন বা মহকুমা ডিপুটি বা সকলো দিশত তেওঁলোকৰ চোৱা চিতাত যাতে কোনো লেহেমীয়া বা কোনো ইয়াত মানে এনেকুৱা সমস্যা নহয় সেই গোটেই দিশত যাতে চোৱা চিতা কৰে আৰু বান সাহায্য তেওঁলোকে পাব পাৰে ইয়াৰ কাৰণে গুৰুত্ব প্ৰদান কৰিব লাগে আৰু ব্যৱস্থা কৰি দিব লাগে